তো ফ্ৰেণ্ডছ হঠাৎ গৈ আছোঁ এঠাইত ফুৰিবলৈ আৰু জীৱনৰ প্ৰথমবাৰৰ কাৰণে পিন্ধিলোঁ ৰাইডিং জেকেট। তো ৰাইডিং জেকেটটো কিনা অলমষ্ট মোৰ 1 মান্থ হৈ গ'ল, কিন্তু ইয়াক ইউজ কৰা হোৱা নাছিল। তো হঠাৎ এটা ছাডেন প্লেন ওলাই গ'ল, তো সেইটো কাৰণে ৰাইডিং জেকেটটো পিন্ধিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভালেই। মই ত্ৰিনয়ন, মোৰ ইউটিউব চেনেল #ৰাইট মিনালৈ সকলোকে স্বাগতম জনাইটো আৰম্ভ কৰিলোঁ মৰ্ণিং এটা ফ্ৰেছ ভিডিঅ'। তো ফ্ৰেণ্ডছ গৈ আছোঁ এতিয়া গুৱাহাটীৰ ফালে অলপমান ফুৰিব। তো এখন উইণ্ডশ্বিল্ড লগালোঁ নতুনকৈ ফেজাৰৰ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি যে এই উইণ্ডশ্বিল্ডখন কেনেকৈ ইনষ্টল কৰে, তো এইখন মই নিজে ইনষ্টল কৰিছিলোঁ। তো যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাব তলত। তো মানে এই জেগাটো মানে মোৰ খুবেই ভাল লাগে। তো মই যেতিয়া গুৱাহাটীলৈ আহোঁ তো অলপমানতো ভাগৰ লাগে ন, নগাঁৱৰ পৰা যথেষ্ট দূৰ হয়। তো সেইটো কাৰণে এই জেগাটোতে অকণমান 5-10 মিনিট এটা ৰেষ্ট লৈ মই চিধা গুচি যাওঁ। আহি পালোঁ মই বৰ্তমান এতিয়া দুগ্ধনগৰী সীতাজখলা। তো সীতাজখলাটো সকলোৱে চিনি পায়, গাখীৰৰ কাৰণে বিখ্যাত। মই সেইটো কাৰণে তাৰ নাম দি দিলোঁ দুগ্ধনগৰী সীতাজখলা। তাৰ পৰা যিটো লেফ্ট চাইডে ৰাস্তা দেখা পাইছে, সেইফালে এটা সীতাজখলা নামৰ পিকনিক স্পট আছে। তো আজিৰ পৰা মই 4 বছৰমান আগতে আহিছিলোঁ। তো আপোনালোকে যদি বিচাৰে তো মই আকৌ আহিম। তো ইয়াৰ পৰা লেফ্ট চাইডে আছে সেই সীতাজখলা যিটো পিকনিক স্পট আছে। তো এইফালে চাব পাৰে মোৰ লেফ্ট চাইডে আছে পাহাৰ, আৰু আমি হৈছোঁ পাহাৰ ভালপোৱা মানুহ। তো ফ্ৰেণ্ডছ আহি পালোঁ জাগিৰোড। তো এইটো দেখা পাইছে জাগিৰোড পেপাৰ মিলৰ এৰিয়া আৰু অৱস্থা। তো আমাৰ কংগ্ৰেছ চৰকাৰখন থকালৈকেতো এটলিষ্ট মিলটো যেনে তেনে চলি আছিল। তো যেতিয়াই বিজেপি চৰকাৰ আহিল লগালগ মিলত লাগি গ'ল তলাহ আৰু কৰ্মচাৰীৰ অৱস্থা। তো বিশেষ একো ক'ব নাযাওঁ, তো সকলোৱেতো জানেই। তো ময়ো বিচাৰোঁ এই মিলটো যাতে এই 5 বছৰত যি চৰকাৰ আহে তেওঁলোকে চলাই দিয়ে, আৰু কৰ্মচাৰীসকলৰ জীৱন, তেওঁলোকৰ পৰিয়ালৰ জীৱনৰ কথা অলপমান চিন্তা কৰক আৰু মিলটো খুলি দিয়ক। আৰু মানে খুলি দিলে মানে কি হ'ব, এতিয়া দেখা পাইছে অসমত কিমান নিবনুৱা আছে। তো কিবা এটা মানে 1% হ'লেও কিবা পাৰ্চেণ্ট হ'লেওতো সংস্থাপন পাব না। তো সেইটো কাৰণে মিলটো যাতে খুলি দিয়ে। তো দেখাব পাৰে এটা কি ধুনীয়া মিল, জাগিৰোড পেপাৰ মিল, নগাঁও পেপাৰ মিল লিখা আছে, কিন্তু বৰ্তমান এতিয়া ই মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে। ঘৰৰ পৰা 70 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ, আৰু অলমষ্ট গুৱাহাটীৰ কাৰণে আছে 60 কিলোমিটাৰ। তো এইটো জেগাতে দেখা পাইছে। তো এইটো হৈ গ'ল জাগিৰোড। তো ইয়াতে আমি আকৌ আহিম অলপমান পিছত। তো ইয়াতে মানে ফুৰিবলৈ আহিছিলোঁ, ইয়াত য'ত আপোনাৰ যিখন নিজৰা পাৰ্ক আছে অলপমান আগত। তো সেই নিজৰা পাৰ্কত আহিছিলোঁ আমি। এতিয়া বৰ্তমান হ'ল বহাগ মাহ, গছত আহিল নতুন পাত। তো চাব পাৰে সেইটো কাৰণে পূৰা গ্ৰীনেৰীটো পূৰা আহি আছে ন, পূৰা কুমলীয়া পাতৰ যিটো মানে দৃশ্য। তো চাব পাৰে চব গছৰ পাতবিলাক এতিয়া হৈ আছে কুমলীয়া। তো বাছ ভিউ এনজয় কৰক। আগফালে আছে পাহাৰটো, চাব পাৰে কিমান এটা ধুনীয়া দৃশ্য আমাৰ জাগিৰোডখন। একচুৱেলি মানে এটা কথা ক'ব গ'লে আমাৰ নৰ্থ ইষ্টখন বহুত ধুনীয়া হয়। তো এটা বেলেগ জেগাত নতুন জেগাত ফুৰিবলৈ যোৱাৰ আগত আমাৰ যদি নৰ্থ ইষ্টখন কমপ্লিট কৰিব বিচাৰে তো কমপ্লিট কৰি ল'লে মোৰ মতে বেছি ভাল হয়। তো সেইটো কাৰণে মই ক'তো বাহিৰত যোৱা নাই, মই আমাৰ নিজৰ নৰ্থ ইষ্টখন কমপ্লিট কৰিব ট্ৰাই কৰি আছোঁ। তো মোৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব। তো তেতিয়া মোৰ নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পোনপ্ৰথমে গুচি যাব। তো বৰ্তমান আছিলোঁ জাগিৰোডত, গৈ আছোঁ ঘৰত। দেখালোঁ নিজৰা পাৰ্ক। যদিহে নিজৰা পাৰ্কটো দেখি চাই ভাল পালে এপাক আহি যাব, আৰু কমেণ্ট কৰি তলত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে।